বিটিআর হওয়া নাই বিটিসি আছে হাগ্রামা ডাঙৰীয়া দলংহে কৰিছে ৰাস্তাই কৰিছে ডিজিটাল ভিলেজ কৰা নাই কিবা বলে ডিজিটাল কম্পিউটাৰতে দৰখাস্ত দিলে আহিব কম্পিউটাৰতে পইচাটো যায় না নাযায় মই নাজানো जोंहा मानव गेदेर बिटिआरनि चिफ प्रमोद बर' सारजों लोगोसे माखासे इउपिपिएलनि दैदेनगिरिफ्रा डिजिटेलनि बाथ्रा बुङो आरो बे डिजिटेलनि बाथ्रानि सायावनो जोंहा मानव गेदेर आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमार सारा दिनै गोख्रों बाथ्राजों बुंदों स' नोंथांमोना गासैखौबो नुलांनो मोनगोन अब्ला आङो भिडिअखौ गोलाव खालामाजासे आङो स्क्रिनाव होबाय जोंहा मानव गेदेर बिस्वजित दैमार सारनि बिबुंथिखौ स' नोंथांमोना नायग्रोबानो जाबाय 15 বছৰত বিপিএফৰ সরকার হাগ্রামার সরকার এই বিটিসি অঞ্চলত একই নকৰিলে সেইটোৰ কাৰণে বলে পৰিৱৰ্তন লাগে আৰু পৰিৱৰ্তনটো কৰিব তেওঁলোকে আজি যে নিৰ্বাচন হ'ব কিহৰ নিৰ্বাচন হ'ব বিটিসিৰ নিৰ্বাচন হ'ব এই বিটিসি কি আছিলে 2003 চনত হাগ্ৰামা মহিলাই ডাঙৰীয়া যেতিয়া বিএলটি নেতা আছিলে সরকারের লগত যেতিয়া কথা পাতিছিল ভারত সরকার অসম সরকারের লগত হাগ্রামা মহিলাই ডাঙৰীয়াই চুক্তি স্বাক্ষৰ কৰিছিল আৰু এই চুক্তিত কি আছিল এখন আছিল এখিলা কাগজ আৰু এই কাগজত লিখা হৈছিল অসমৰ উত্তৰ অঞ্চলৰ এই ভূটানৰ এই চেৰফাঙত ভেলিত ভারত সংবিধানের 6ঠ অনুসূচির দ্বারা এটা প্রশাসনিক ব্যবস্থা বিটিসির নামেৰে বিটিডি অঞ্চল বুলি কৈ ফেলে গঠন করা হব হওয়া নাই বিটিসি তো নাছিল 2003 আছিল নেকি বিটিসি আছিল 2003 চনত কথাহে আছিল লিখাহে আছিল আজি বিটিসির তৃতীয়বাৰৰ ইলেকশন কইবার তৃতীয়বার না চতুর্থ চতুৰ্থবাৰ নিৰ্বাচন সবে খেলিব লাইছে এই বিটিসি খন কোনে কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চুক্তি কৰি আনি ইয়াত এই বিটিসি খন হাগ্ৰামাই কৰিছে কাৰণে আজি সবে নিৰ্বাচন খেলিব পাইছে হয় না নহয় এই বিটিসি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিটিসিৰ চিফ হয় বিভিন্ন সমষ্টিবিলাক বনাই ফেলে আজি সেই বিটিসি নির্বাচন চলাই ফেলে সরকার রাইজৰ দ্বাৰা নির্বাচিত কৰি এই বিটিসি খন সম্পূর্ণ এটা প্রশাসনিক ব্যবস্থা হিসাবে রূপ দিছে তো কি বিপিএফৰ একো কৰা নাই হাগ্ৰামা কি একো কৰা নাই যিবিলাকে যে কৈ থাকে এই বিটিসি কে হাগ্ৰামা মহিলাই ডাঙৰীয়া কৰিছে বিপিএফ দলে কৰিছে আজি 2003 চনৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৰা চুক্তিত কি আছিল বিটিসি এরিয়া 4টা ডিস্ট্রিক্ট থাকিব কোকৰাঝাৰৰ বাদেও 3টা নতুন ডিস্ট্রিক্ট গঠন করা হব উদালগুৰি বাক্সা আৰু চিৰাং আৰু তাতে নতুনকৈ পৰ্বতজৰা সাব ডিভিজন সালবাৰী সাব ডিভিজন তামুলপুৰ সাব ডিভিজন ভেৰগাঁও সাব ডিভিজন গঠন করা হব লিখাহে আছিল আজি সম্পূৰ্ণ ডিস্ট্রিক্ট হাগ্ৰামা মহিলাই ডাঙৰীয়াই এই বিটিসি সরকার গঠন করার পিছত আজি স্থাপন কৰিছে না নাই এইবিলাক ডিস্ট্রিক্ট কৰিছে না নাই বাক্সা ডিস্ট্রিক্ট কোনি কৰিছে হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু বিপিএফ সরকার চিৰাং ডিস্ট্রিক্ট কোনি কৰিছে হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু বিটিসি সরকার উদালগুৰি জিলা কোনি কৰিলে হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু বিপিএফ সরকার আজি ইয়াত হয়তো পৰ্বতজৰাত আহিছে উঠকচোন আপোনালোকে পৰ্বতজৰা আছে নেকি ইয়াত পৰ্বতজৰা কত এইখিনি মানুহ আছে তোমালোকৰ বিটিসি বিটিআর হওয়া নাই বিটিসি আছে বিটিসি হল প্রশাসনিক সরকারের নাম বডোল্যান্ড টেরিটোরিয়াল কাউন্সিল বুঝি পালে না বিটিআরটো হল অঞ্চলের নাম এতিয়া দিছে আগৰ অঞ্চলের নাম কি আছিল বিটিএডি নতুন একো বস্তু করা নাই আমার বিটিসির এরিয়া তো হল বডোল্যান্ড টেরিটোরিয়াল এরিয়াস ডিস্ট্রিক্ট আছিল বিটিডি বলি জানা হয়েছিল এই বিটিডির নাম তো এবার কি জানা হব বিটিআর বডোল্যান্ড টেরিটোরিয়াল রিজন নামহে সলনি হয়েছে নতুন বিটিসি নতুন এরিয়া তো আনা নাই নহয় আনিছে জানো নামহে সলনি হয়েছে সেইকাৰণে মই এটা কথা কৈ আছো হাগ্ৰামা ডাঙৰীয়া বিটিডি আনিলে তুমি নামহে বদলালে নামেদি কি হয় সেইটোৰ কাৰণে মই সবতে কৈ আছো আমার আগৰ নাম আছিল ললিত এতিয়া কি কৰি আনিলে ললিতা ললিত
ললিতা হোৱাটো আমাৰ ক'বলগীয়া নাই, কিন্তু ললিতৰ মাক দেউতাই ললিতা হোৱাৰ পিছতো মাক দেউতা হয় না নহয়? তুমি এফিডেভিট কৰিলেও তাৰে ল'ৰা ছোৱালী বুলি ক'ব লাগিব। বিটিয়াৰ নাম ইউপিপিএলে দিলেও হাগ্ৰামাৰ দেউতা হয় না নহয়? বিটিএডিৰ হাগ্ৰামাৰ দেউতা নহয়, হাগ্ৰামাৰ জন্ম দিয়া নহয় বিটিচি। গতিকে ক'ত নতুন হ'ল? ললিত নামটো ললিতা কৰিলে, কিন্তু এফিডেভিট কৰাৰ পিছতো মা দেউতাৰ নাম একে থাকে। গতিকে চুক্তিকাৰীবিলাকে সন্মান দিব জানিব লাগিব আচল মাক দেউতাক, হয় না নহয়? তো নতুন কি হ'ল? বাকীতো একোৱেই নাই। বাকী যিবিলাক চুক্তি কৰিছে তেওঁলোকে কেতিয়া কাৰ্যকৰী কৰিব পাৰে নোৱাৰে ভগৱানেহে জানে। গতিকে সেইকাৰণে বিশ্বাস ৰাখক, মানুহেনো কি নকয়, বিভিন্ন ধৰণৰ কয় থাকে। গতিকে সেই বিটিচি বহুত কষ্ট কৰি হাগ্ৰামা মহিলাই ডাঙৰীয়াই বিটিচিৰ জনগণক লৈ ফালে আজি সেই পৰ্যায়লৈ আনিছে। মই এটা কথা এইকেইদিন কৈ আছো, আজিৰ পৰা 15 বছৰ আগত হাগ্ৰামা মহিলাই ডাঙৰীয়া এই অঞ্চলৰ অভিভাৱক হোৱাৰ আগত আমাৰ অঞ্চল কি আছিলে? জমপুৰীত আছিলে, জমপুৰী। কাৰণ কিয়? হাই ৰোডৰ পৰা কোনো ৰাস্তা পদূলি নাই, খালভাৰ নাই, জংঘল। কচুগাঁৱৰ পৰা গাঁৱত 5টা বজাৰ পিছত যাব নোৱাৰে, আন্ধাৰত যাব নোৱাৰে। সন্ধ্যা কিবা এটা খবৰ পালে ৰাতিপুৱাৰ পিছতহে আহি ফালে খবৰ ল'ব পাৰে, হয় না নহয়? এনেকুৱা এটা ডেঞ্জাৰ চিটুৱেশ্যন জমপুৰী। আৰু সেই জমপুৰীৰ পৰা আজি আমি মধ্যপুৰী পালো, মধ্যপুৰী। এতিয়া আমাৰ প্লেন ৰাস্তা পদূলি চব আছে। নেক্সট চৰকাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াই নেতৃত্ব দিয়াৰ পিছত এই 5 বছৰত আমি স্বৰ্গপুৰীলৈ যাম, স্বৰ্গপুৰী। ঠিক আছে, স্বৰ্গপুৰীত যাম। জমপুৰীৰ পৰা মধ্যপুৰীত অনা হ'ল।